নমস্কাৰ, অন্য এটি ভিডিঅ' সৈতে মই ৰিঠিছে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি গুৱাহাটীলৈ যাবলৈ লৈছোঁ। এয়া চাওক, বস্তু বাহানি পেকিং কৰিছোঁ। পিছফালে ডিগি অলমষ্ট ফুলেই হ'ল। এইবিলাক ভৰাই লৈছোঁ আৰু গুৱাহাটীলৈ যাওঁ বুলি ৰাতিপুৱাই ওলালোঁ। এয়া ৰেডি হৈ লৈছোঁ। লগত এটা গাৰু আৰু এখন চল লৈছোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালী যদি লগত নিয়া হয়, চলখন বহুতেই প্ৰয়োজন হয়। এচিটোত দি যোৱা হয় যে ঠাণ্ডা পৰে, সেইটো কাৰণে আৰু এটা গাৰু লৈ লৈছোঁ মাইনা শুবৰ কাৰণে। এয়া গৈ আছোঁ, চাই থাককচোন, আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। এয়া আমাৰ গাঁৱৰ ৰাস্তাটো পাইছোঁ আৰু ওলাইছোঁ। এয়া ৰাস্তা ডেৰগাঁও। আমি আচলতে খোৱা বস্তু প্ৰায়খিনি গাড়ীতে লৈ লওঁ। যাওঁতে আমি বিশেষকৈ হোটেলত নাখাওঁ। অলপমান দেৰি ৰৈ যোৱাৰ পাছত এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম। এয়া মোমেনাক অকণমান চকোচ দিলোঁ। মই একাপ লাল চাহ লৈ ল'লোঁ আৰু তেলপিঠা লৈ আহিছিলোঁ। এয়া তেলপিঠা খাওঁ বুলি ল'লোঁ। এয়া লুচি আৰু আলু ভাজিও লৈ অহা হৈছিলে। মাইনাক খাব দিছোঁ, অকণমান খাব। এতিয়া খাই লোৱাৰ পিছতে আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। এয়া খাই লৈছে মাইনাই। এয়া গৈ গাড়ীখন বিৰাট লেতেৰা হৈছিলে। নগাঁৱৰ ওচৰতে ৱাশ্বিং চেণ্টাৰ এটা পালোঁ। গাড়ীখন অলপ ধুৱাই ল'লোঁ, চাফা হ'ল। এতিয়া বহুত লেতেৰা হৈ আহিছিলে। এয়া নগাঁও ব্ৰিজখন ওচৰ পালোঁহি, অভাৰব্ৰিজ পাইছোঁহি নগাঁও। এয়া চাওক, ইমান ধুনীয়াকৈ বনাই ৰাখিছে, বিৰাট ধুনীয়া। নতুনকৈ অপেনিং কৰিছে কাৰণে দেখিবলৈ বিৰাট ভাল লাগিছে ন? কেনেকুৱা লাগিছে? ভাল লাগিছে। আহি গুৱাহাটীত সোমালোহি। গুৱাহাটী ঘৰৰ পৰা আহি মাইনা এয়া হৈছে। এয়া মোৰ মা পাপা হ'লেহি আহি পিছলা দেখিবলৈ নাপালে। ভাল এজন মানুহ চাফ চিকুণ। এয়া পালহি এতিয়া হোটেল ধুনীয়া আহল বহল, যিহেতুকে আমি একেলগতে থাকোঁ গোটেই চাৰিজন যাম। আৰু এয়া আমাৰ হোটেলখনৰ নাম চাওক, নাহৰ। বিৰাট ধুনীয়াকৈ লিখি থৈ দিছে। এয়া দেখিবলৈ পাইছে, বিৰাট ধুনীয়াকৈ সজাই থৈছে। এইবিলাক দেখি বিৰাট ভাল লাগিলে। এয়া চাওক, আপোনালোকৰ আগত তাৰে অকণমান দেখালোঁ। যিসকলে গুৱাহাটীলৈ আহোঁ বুলি ভাবে বা এই হোটেলখনতো থাকিব পাৰে। এইখন চাওক, বিৰাট ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। এয়া আপোনালোকৰ আগত দেখাইছোঁ। এইবিলাক নাঙল জুৱলি এইবিলাক সজাই ৰাখিছে। ঢোল তেনেকুৱাকৈ সজাই ৰাখিছে, বিৰাট ভাল লাগিছে। এয়া চাওক, এয়াই আছিল আজি ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। বিশেষ নাই ভিডিঅ'টোত দেখাবলগীয়া। এয়াই আছিল। আপোনালোকে নিশ্চয় ভাল পাব বুলি আশা ৰাখিলোঁ। ভাল পালে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।